তেখেতসকলৰ 500তকৈ অধিক সেলফ হেল্প গ্ৰুপক লৈ পেলাই প্ৰথম অধিৱেশন ইয়াত অনুষ্ঠিত কৰিছে আৰু ইয়াত আমাৰ সেলফ হেল্প গ্ৰুপৰ বাইদেউসকলে আহিছে। এই CLFে বহুতখিনি কাম কৰি আছে। ভাৰতবৰ্ষত গ্ৰাম্য অঞ্চলৰ অৰ্থনীতি উন্নয়ন আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ যিটো নেকি আমাৰ ইকনমিক যিটো ডেভেলপমেণ্ট অৰ্থনৈতিক উন্নয়নৰ কাৰণে তেখেতসকলে অৰ্থনীতি উন্নয়নৰ আৰু উপাৰ্জনৰ কামত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে ইয়াৰ কাৰণে এটা ডাঙৰ কনচেপ্ট এটা আনিছিলে আৰু সেই হিচাপে আজি লাখ লাখ সেলফ হেল্প গ্ৰুপে সমগ্ৰ ভাৰতত কাম কৰি আছে। আমাৰ BTRতো 43,000তকৈ অধিক সেলফ হেল্প গ্ৰুপ আছে। তেখেতসকলে বিভিন্ন কামত আজি ব্যস্ত হৈ আছে আৰু তেখেতসকলে লাহে লাহেকৈ উপাৰ্জনৰ আৰ্নিঙৰ বিভিন্ন কামত তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰিছে। এই CLFত আজি প্ৰথম অধিৱেশন হৈছে। তেখেতসকলে বিভিন্ন এক্টিভিটি ৰাখিছে। মই আশা কৰিছোঁ অনাগত দিনত বিজনী অঞ্চলৰ যিমান সেলফ হেল্প গ্ৰুপ আছে তেখেতসকলে বিভিন্ন প্ৰডাকশ্যনৰ কামত নিজকে নিয়োজিত কৰিব পাৰিব আৰু অৰ্থনৈতিকভাৱে আগুৱাই যোৱাত তেখেতসকলে বহুত কাম কৰিব পাৰিব। মই সেলফ হেল্প গ্ৰুপৰ মেম্বাৰসকলক যিখিনি বাইদেউ আছে মাসকল আছে তেখেতসকলক শুভেচ্ছা জনাইছোঁ। হাগ্ৰামা মহিলাৰী BTCৰ মানুহ হৈ BTCকে দখল কৰে নেকি? দখল কৰিব লাগিলে বেংগলত যাই দখল কৰিব লাগিব, বেলেগত যাই দখল কৰিব লাগিব। ইয়াত মা দেউতা নিজৰ দাদা ভাই আছে, ইহঁতক দখল কৰিব নেকি? দখল কৰাৰ মিনিংটো কি? যে BTCটো তেখেতে সেৱা কৰিব না দখল কৰিব সেইটো ঠিক কৰক। আমি কিন্তু BTC দখল কৰিব অহা নাই, আমি সেৱা কৰিব আহিছোঁ। আজি UPPL BJP চৰকাৰ চলি আছে। আমাৰ 35 লাখ মা দেউতা দাদা ভাইসকলক আমি সেৱা কৰি আছোঁ। তেখেতৰ কাৰণে আমি কাম কৰি আছোঁ দিনে নিশা। আৰু হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ দখলে কৰিছিলে আৰু দখল কৰিব বিচাৰিছে। দখলদাৰীবিলাকে কিন্তু সমাজৰ ভাল কাম নকৰে। ব্ৰিটিছসকলে দখল কৰাৰ লগে লগে কি কৰিছিল? আমাৰ বহুত লুটিপুটি লৈ গ'ল ব্ৰিটিছসকলে। আমাৰ শিক্ষা দীক্ষা সামাজিক ৰীতি নীতি সংস্কৃতিবিলাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলে ব্ৰিটিছসকলে আহি পেলাই। আজি আমি স্বাধীন হোৱাৰ লগে লগে ভাৰতৰ ৰীতি নীতি সংস্কৃতিবিলাকো উদ্ধাৰ হ'ল, আমিও আগবাঢ়ি যাব পাৰিছোঁ। গতিকে নিজকে যদি দখলদাৰী বুলি ভাবিছে ভাৰতৰ মানুহবিলাকক তেখেতে পুনৰ দখল কৰিব বিচাৰে, BTC অসম দখল কৰিব বিচাৰে, তেতিয়াতো আমিও সাজু হ'ম। দখলদাৰীকতো আমি চান্স নিদিওঁ। যদি সেৱা কৰিব আহিছে ৱেলকাম, কিন্তু দখল কৰিব আহিলে তাক আৰু দখল কৰিব দিয়া নহ'ব।